Hey guys, welcome to my YouTube channel. আৰু সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ আৰু লগতে নতুন বছৰৰ কাৰণে বহুত শুভেচ্ছা জনালো আপোনালোকলৈ। ভালে আছে কেছৰ মন্দিৰ আহিছিলে তো গাইজ আজি 1 জানুৱাৰী 1 জানুৱাৰীৰ কাৰণে মন্দিৰত বহুত ভিৰ হৈছে আনকালে ইমান মানুহ নহয় আজি বেছি হৈছে মানুহ হল ধূপ জ্বলাই হল তো গাইজ যে পূজা কৰা হৈ গ'ল এইমাত্ৰ পূজা কৰি আহিলোঁ পূজা আশীৰ্বাদ দিলে আৰু সেই আশীৰ্বাদ দিলে বুজি নাপালোঁ বাৰু ভালেই দিছে কিজানি ভালেই দিব আশীৰ্বাদটো ভালকৈ দিয়া নিচিনা লাগিলে আৰু হয় নাই তুমি বুজি পালা নাই আশীৰ্বাদ নাই পোৱা বুজি ন ঠিকে আছে বাৰু তাকে সেয়াই 1 জানুৱাৰী বুলি ওলাই আহিলোঁ অকণমান কালিতো ৰাতি বহুত দেৰি হৈ গ'ল কালি পাৰ্টি কৰোঁতে ৰাতি 12টা বাজি গ'ল ভাত কি খালোঁ কি নাখালোঁ গম সুধিছোঁ ৰাতিপুৱা ভাত কিবা খালোঁ নে নাই বোলে তাৰপিছত তেওঁ কৈছে গম নাপাওঁ কি খালা নাখালা মইতো শুই থাকিলোঁ বোলে সেয়াই আৰু তাকে আজি ৰাতিপুৱা উঠাও দেৰি হ'ল এতিয়া তাকে মন্দিৰলৈ ওলাই আহিলোঁ আজি মন্দিৰত মানুহ বহুত হৈছে 1 তাৰিখ কাৰণে মানুহবিলাক ওলাই আহিছে আচলতে ভগৱানৰ ওচৰত ভগৱানৰ আশীৰ্বাদ বিচাৰি পেলাই তাকে পূজা কৰিবলৈ ওলাই আহিছে আমি তাকে আহিলোঁ এয়া আৰু এতিয়া পূজা কৰা হৈ গ'ল আৰু তাৰপিছত এটা অলপ তলৰ পৰিৱেশ আপোনালোকক দেখুৱাম বাৰু মানুহ আহিছে ইমান তাকে মানুহ অলপ দেখুৱাওঁ আৰু লগতে মন্দিৰৰ চাৰিওফালে দেখুৱাম ক'ত ক'ত কি আছে তাৰপিছত আৰু অলপমান ওলাই যাম নেকি এইফালে অকণ আগলৈ তো গাইজ মন্দিৰৰ ওপৰৰ পৰা দেখুৱাইছোঁ কিছু ভিউজ চাওক ইয়াৰ পৰা এটা হাইৱেটো সেইটোৱে হয় মুখেদি গৈছে আৰু এতিয়া আপোনালোকে দেখিছে নাই জানো বাইপাছটো মুখেদি এইটো গৈ আছে এফালে প্ৰথম মন্দিৰৰ পৰা ওলাই গৈ পেলাই পাব নেশ্যনেল হাইৱে তাৰপিছত আপোনালোকে দেখিছে কিজানি ওপৰত আৰু এটা ৰাস্তা আছে সেইটোৱে বাইপাছটো তালৈকে যাম এতিয়া মন্দিৰৰ পৰা আপোনালোককো দেখুৱাম বাৰু তো গাইজ মন্দিৰটো চাৰিওফালে এপাক দেখুৱাই দিছোঁ
তো গাইজ আমাৰ ছোৱালীজনীয়ে শহাপহুবিলাক দেখি খুব ভাল পাইছে। তুমি কিবা খুৱাই দিয়া। পাত এফালে আছে নাই? ঘাঁহ নাই আজি দেখোন, ঘাঁহ খাই আছে সিহঁতে। হ'ব দিয়া, এনেই চোৱা, খুৱাব নালাগে দেই। তো গাইজ ইয়াতে অলপ দিনৰ পাছত এইবিলাক ফুলবিলাক ডাঙৰ হ'ব। বৰ ধুনীয়া লাগে দেখি, যেতিয়া ডাঙৰ হৈ ফুলে ফুলবিলাক। পৰিৱেশটো বৰ ধুনীয়া লাগে তেতিয়া দেখি পেলাই। এতিয়াও ভালে লাগিছে, কিন্তু যেতিয়া ফুলবিলাক ডাঙৰ হয়, যেতিয়া ফুলবিলাক ফুলিব তেতিয়া দেখি বহুত ধুনীয়া লাগে। আমি প্ৰায় আহোঁ বাৰু মন্দিৰলৈতো আহোঁৱে, লগতে পাৰ্কখন বুলিও আহোঁ। ছোৱালীজনীও আহিবলৈ জিদ কৰে, কেতিয়াবা লৈ আনো তেনেকৈ। আহি পেলাই ভাল লাগে। তো এতিয়া আমাৰ ছোৱালীজনী অকণ ঝুলিবলৈ আহিছে। এতিয়া জেগা পায়নে নাপায়, চান্স পায়নে নাপায়, অলপ ফুৰিব এতিয়া। যোৱা অকণ ঝুলি লোৱা, যোৱা। তাইকো ধৰিবা দেই, তেনেকৈ চাই থাকিবা। কেমেৰাটো মোক দিয়া। আহা আহা আহা, লাহে লাহে আহা আহা, একো নাই আহা আহা। গণেশ মন্দিৰ আহিবা, আহা আহা। এইটো অকণ ধৰি দিবা দেই, এইটো পালে। ৰ'বা ৰ'বা, আহা আহা, একো নাই, ভালকৈ ভৰি দিবা। একো নহয়, আহি যোৱা একো নাই, এৰি দিয়া। আৰে তো গাইজ চবে খেলা ধূলা কৰি ফূৰ্তি কৰিছে, এনেকৈ বাচ্চাবিলাকে চবে খেলিছে, চব ফূৰ্তি কৰিছে। ভাল লাগে নাই দেখি পেলাই। তো গাইজ এইটো আমাৰ লখিমপুৰৰ নতুন বাইপাছটো। আজি কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী এইটো অপেনিং কৰি থৈ গ'ল। এই দলংখনৰ কাৰণে ৰৈছিল, দলংখন হোৱা নাছিলে, আৰু দলংখন বনাই হোৱাৰ লগে লগে ৰাস্তাটো অপেনিং কৰি দিয়া হ'ল, মুকলি কৰি দিয়া হ'ল। আজি মানুহ আহিছে যথেষ্ট। আচলতে কিবা এটা নতুন বস্তু হ'লে, নিজৰ ঠাইখনৰ কিবা এটা নতুন বস্তু এনেকৈ হ'লে ভাল লাগে। আৰু যিটো বহুত মানুহ উপকাৰো হ'ব। টাউনত বহুত ভিৰ কমি যাব। বাইপাছটো এতিয়া এইটো খুলি দিয়াৰ লগে লগে বহুত ভিৰ অলৰেডি কমি গৈছে, আৰু গাড়ী ঘোৰাও যথেষ্ট কমিব। টাউনৰ ট্ৰেফিকটো কমিব, তাৰ পৰা বহুত ৰেহাই পাব মানুহে। আৰু সাধাৰণতে আমাৰ টাউনত এনেই প্ৰায় ভিৰেই থাকে, গাড়ী ঘোৰা বহুত ভিৰ হয়। আৰু এই বাইপাছটো হোৱাৰ পৰা এতিয়া বহুত মানুহৰ সুবিধা হ'ব। তো গাইজ বলক দলংখন একপাক ইপাৰৰ পৰা আহোঁ, সম্পূৰ্ণ কৰি আহোঁ। তো দলংখনৰ ইটো মূৰৰ পৰা আহোঁ একেবাৰে। তো গাইজ এইটো ৰেলৱে লাইন, এই দলংখনৰ তলেদি গৈছে। আৰু এই মানুহৰ ধাননি পথাৰ। এতিয়া ধান কাটি শেষ হ'ল, তথাপিতো ধাননি পথাৰবিলাক সেউজীয়া হৈ থাকিলে বেছি ভাল লাগে। তো গাইজ সম্পূৰ্ণ সুকীয়া অনুভৱ। এই দলংখনৰ কাৰণে আচলতে বহুত দিনৰ পৰা ৰাস্তাটো মানে খুলিব পৰা নাছিলে, আৰু আমিও কেতিয়া হ'ব তেনেকৈ ৰৈ আছিলোঁ। নাজানো কিয় ইমান লাহে লাহে কেলৈ বনাই আছিলে, গম নাপাওঁ। ইয়াতকৈ পিছত কিছুমান ষ্টাৰ্ট কৰাৰ কাম আগতেই হৈ গ'ল, কিন্তু দলংখন কি কাৰণে ইমান দেৰিকৈ ইমান মানে এদিন লগালে গম নাপাওঁ। আৰু আমাৰ নিচিনা সাধাৰণ মানুহে ভিতৰৰ কথাবিলাক ক'ত গম পাম সেইবিলাক আৰু। তো গাইজ এইটোৱে হাইৱেটো হয়। আমি এতিয়া তাতে গৈছিলোঁ, এই গণেশ মন্দিৰ তাত গৈছিলোঁ, তাৰ পৰা এতিয়া ইয়ালৈ আহিলোঁ।
আপোনালোকে দেখি পাইছে ৰাস্তা, সেইটো হাইৱেটো হয় আৰু এইফালে বাইপাছ। তো দলংখন একেবাৰে সিটো মূৰৰ পৰা আহোঁগৈ এপাক। ইফালৰ পৰা আহিম ব'লা। তুমি ওপৰতে আহিবা। তুমি যোৱা, আগত যোৱা, যোৱা যোৱা। ফ্ৰেণ্ড হয়, বাইকত যে গ'ল, কি নাম? হিমন। অঁ, আহা, এইটো ফুৰিছে তেনেকৈ আমাৰ নিচিনাকৈ। তুমি যোৱা, আগে আগে যোৱা, লাহে লাহে, বেছি দৌৰ নামাৰিবা, দৌৰ নামাৰিবা, লাহে লাহে যোৱা। আহা, আহা, ৰ'বা, পাৰ হৈ লওঁ একেবাৰে। পাৰ হ'ম বুলি ক'লোঁ যে দলংখন একপাক একেবাৰে ইপাৰৰ পৰা আহোঁগৈ, সম্পূৰ্ণ পাৰ হৈ লওঁ। হৈ গ'ল আৰু এইফালে অকণ চাম আৰু বাছ, হৈ গ'ল আৰু। তো গাইজ, দলঙৰ এইটো মূৰ পালোহি। ন সেইফালে নাযাবা, নাচাবা এইফালে। তো গাইজ, চাৰিওফালে গাঁও আছে। তো গাইজ, এয়া দলংখন একপাক মানে সম্পূৰ্ণ কৰিলোঁ, ইপাৰৰ পৰা সিপাৰ আহিলোঁ। এটা ঘূৰি গৈ আছোঁ, তাকে দুই এজন লগ পালোঁ, লগৰ লগ পাইছোঁ। পিকনিক খোৱাৰ কথা কৈছে, আমাৰ পিকনিক খোৱা হোৱা নাই। যাম নেকি কালি পৰহি মানে, গ'লেতো আপোনালোকক জনামেই, দেখিব আপোনালোকে। তো গাইজ, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আকৌ লগ পাম। সকলোলৈ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। সকলোৱে ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।